छोटे मानुष অৱস্থা নোহোৱা হৈছে মানে এয়া বিকিয়াতত আহিছিলোঁ চব वेलकम टू माय चैनल रिदीप ब्लॉग्स तेंते आहक तेंते आज होली और फांसन एकेलगे पाब तो ब्लॉग भिडिओ आरम्भ कर দিব লাগে আপোনালোকক দেখুৱাম ঠিক 10:30 11টা বজাত উঠিব তো চাই থাকিব গৈ আছো এতিয়া হলি দিবলৈ তো ঠিক সন্ধিয়া লগ পাম হ্যাপি হোলি গাইস খেলি আছো আমি চাই থাকিব সকলে মানে ৰঙা আনিছে চাও লগে লগে আমি পিন চাটং আহি আছে তো হ্যাপি হোলি আৰু চাওক তিনটা কৈ গৈ আছো আমি হোলি খেলিবলৈ বাইকত এয়া চাওক পিছপিনে আহি আছে হোলি খেলে আমি ইয়াত আছো এয়া মঞ্চ আজি আছে চাওক আমি ফুৰি আহি ইয়াত চাওক ফাটিবিলা ইয়া কাম কৰি মানে ইয়াত কাম কৰি আছে চাওক আৰু হোলি মানে আমাৰ গাত ইমান ক্ষতি হোৱা নাই মানে নাজা হোলিটো দিয়া নাই মানে অলপমান খেলিছো হোলি খেলে আমি ইয়াত আছো এয়া মঞ্চ আজি আছে চাওক এতিয়া ঘৰলৈ বুলি ওলালো ঠিক সন্ধিয়া লগ পাম বিপিন চাওদাং তো হোলি হানি একদম অৱস্থা নোহোৱা হৈছে মানে এয়া বিকিয়াতত আহিছিলোঁ চব গা চা ধুই ৰেডি হৈছোঁ কিন্তু মই গা ধুব পৰা নাই তো গাইজ মোৰ মুখখন অৱস্থা বেয়া হৈ গৈছে মানে চলিমান ধৰি ইমান বেয়াকৈ দিছে কিন্তু আচলতে এইটো ৰং দিলেও বেছি বেয়া পোৱা নাই কিন্তু নাজা ৰংটো সানা নাই বাৰু তো এতিয়া বলক পৰা ওলাই আহি এয়া মন্দিৰ পাৰ হৈ গ'লোঁ এয়া ড্ৰেছ কৰি আহিলোঁ তো বিপিন চাওদাং আহি মোটামুটি পাইছে কিন্তু উঠা নাই মঞ্চত তো ভিডিঅ'টো চাই থাকিব আৰু হোলি চলি খেলিলোঁ দিনটো এতিয়া বাজে 9:30 বাজি গ'ল মানে বলক দস্ত আন্ধাৰো হৈ গৈছে বিপিন চাওদাং মোটামুটি 11টা বজাত উঠিব আৰু আমি এতিয়া গৈ আছোঁ ৰাস্তাত আন্ধাৰ কেৱল আন্ধাৰ চাওক কিন্তু বিপিন চাওদাং পূৰা হিলাই দিব বেগ আৰু চাওক আপোনালোকক দেখুৱাম মানে বহুত গাড়ী আহিছে কিন্তু এতিয়া বৰ্তমান মানে বহুত মানুহ হৈছে তো আমি বৰ্তমান যাই পোৱা নাই এয়া যাই আছোঁ তো চাই থাকিব বিপিন চাওদাং বৰ্তমান আহিব নাই গৈছোঁ কি নাম আছিল ছাৰ কৌশিক চাবি মানে আজি আৰু মানুহ চাওক না এয়া আহি সকলোৱে বিপিন চাওদাঙৰ গান শুনিব মানে আমিও শুনিম এয়া চাওক গৈ আছোঁ এতিয়া মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব তো বলক স্কিপ নকৰাকৈ আৰু এতিয়া বলক চাব লাগে চাওক মানুহৰ ভিৰ কেনেকৈ ইয়াত মানুহ আহি ক'ৰ পৰা আহি জমা লাগিছে চাওক না এয়া মঞ্চত বৰ্তমান বিপিন চাওদাং উঠিছে এয়া চাই থাকিব মই ভিডিঅ' দেখুৱাম আপোনালোকক তো বিপিন চাওদাঙৰ গান এয়া আৰম্ভ হ'বলৈ গৈ আছে কিন্তু তাৰ আগতে আমি একপাক তাৰ পৰা छोटे मानुष আপোনালোকে মোৰ কণ্ঠৰ লগে লগে এবাৰ কৈ দিয়ক ৰাইজ জয় আই অসম দে জয় অসম লোক
শান্তিকে চাব মানে শান্তিকে চাব মানে মানে অহা যোৱা কৰি আছো আমি কিংকৰ্তব্য বিমূঢ় কৰিছিলোঁ চেনেহৰ গামোচাখন যেতিয়া জ্বলাই দিছিলে মই লিখিছিলোঁ এটি আমার জাতির পতাকা ওই গাতে পিধাগে জুর কাপুর এ মুগারি হবে খেলা আমার গায়ে বই দিয়া কেইবাজনো সন্মানীয় সাংবাদিক আছে কাইলৈ আকৌ পেপাৰত লিখিব বিপিন চাওডাঙে বঙালী খেলিবলৈ গৈছে মই কোৱা নাই আমাৰ খিলঞ্জীয়া যিসকল বঙালী আছে সেইসকলৰ কথা কোৱা নাই মই কৈছোঁ বাংলাদেশৰ বঙালী কথা এই যে এটা এটাকৈ বাংলাদেশৰ পৰা আহি আছে সেইকেইটা কথা কৈছোঁ সেইকেইটাক খেদিব লাগে গতিকে আপোনালোকে আকৌ সমালোচনা নকৰিব বিপিন চাওডাঙে আজি আমাৰ এই ভোটে পোৱা বৰৰে তো আমি বৰ্তমান পাছত আছো এয়া চাওক আপোনালোকক দেখুৱাইছো ইবাৰে ওপৰৰ পৰা তো চাই থাকিব বিভিন্ন সকলোবিলাক সন্মানীয় শিল্পীৰ লগতে বজাইছিলে তেখেতে নিউজ লাইভত সদায় দেখিয়ে থাকে তেখেতক এয়া আমাৰ চাওক পুৰা হাজাৰ মানুহ হৈছে ইয়াত দৰ্শক ইমান বিপিন চাওডাঙক চাবলৈ আহিছে আৰু এজন লৈ আহিছে এইটো বেলেগ কেছ পলক পলক চাওক মণিহাৰী দোকানৰ পৰা আহি আছো এতিয়া প্ৰগ্ৰেম শেষ হোৱা নাই বজাৰ হোৱা মানে এনে অলপ কিবা কিনিবলৈ আহিছিলো বিপিন চাওডাঙে গান পৰিৱেশন কৰি আছে মানে কিমান চাবি মানে গান বিপিন চাওডাঙে মানে 12টামান গান গাব চাগে কিন্তু মই নাজানো কেইটা গাই আৰু কোনে কোনে ভাল পায় কমেণ্ট কৰি জনাব মোক
গাইছ মানুহ তামান হৈছে গাইছ অলপ আগলৈ গৈ আছো চাওক এয়া অলপ আগলৈ গৈ আছো মানুহ তামান হৈছে চাওক মই ক'ৰ পৰা ক'ত আহি ফাঁচব লগা হৈছে চাওক না ইয়াৰ মানুহৰ ভিৰ আৰু পিছত দিগিন ঠেলে ঠেলে আহি আছে চাওক না ইয়াৰ ৰুবুল আছে মোৰ লগত ইয়াৰ কেমেৰা চাওক নহ'লে পৰি যাব খোজে উদযাপন সমিতিটোৰ পৰা আপোনালোকৰ ওচৰলৈ কেইটামান গীত গাবলৈ আমন্ত্ৰণ জনাইছিলে আৰু সেই মৰ্মে মই আপোনালোকৰ ওচৰলৈ কেইটামান গীত পৰিৱেশন কৰিবলৈ আহিছোঁ 12 বাজি পাৰ হৈ গ'ল এতিয়া লাষ্ট এটা গীত আছে চাওক এইটো লাষ্ট গানটো শুনক কেনেকুৱা লাগে হেল্ল' গাইছ মানে চাওক না ইয়াৰ পিছৰ পৰা কায়ে কি কৈছে মানে কি ক'ম আৰু গাইছ মানে এতিয়া চাওক প্ৰগ্ৰেম চাওক গোটাই আছে ভিডিঅ'টো এইখিনিতে সমাপ্ত যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব